নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাক মই আদৰিছোঁ মোৰ ব্লগৰ হয় কি তাৰমানে তই যিবিলাক কওক। তো গাইজ আমাৰ ক্লাছ চাছ হৈ গ'ল, এতিয়া আমি ফেচাছ চাব যাম নেকি? য়েছ, বিশিষ্ট সংগীত পৰিচালক শেখৰ জ্যোতি গোস্বামী, আমাৰ মাজত অসমৰ এগৰাকী বলিষ্ঠ কণ্ঠশিল্পী বাবু বৰুৱা। বাবু ডাঙৰ গোলাম গৰাকীৰ সম্পাদক আমাৰ স্বনীন্দ্ৰক এটি জাপি ৰেখা। ধন্যবাদ। আচলতে মোৰ বিশেষ কোৱাৰ অভিজ্ঞতা নাই, সবাই চাগে জানে নাই, মোক এনে চিনি পায় নেকি? চিনি পায়? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছাম ৰাইডাৰ 05 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ আজি 5 দিনৰ মূৰত ভ্লগটো দিম। তো দুৰ্গা পূজাৰ কাৰণে মানে কলেজ অফ আছিল। আজি কলেজত যাম আৰু আমাৰ ওচৰৰে প্ৰজ্ঞা একাডেমীত আজি নৱগত আছে। তো তাত আজি ফুল ধামাকা হ'ব। আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱা আৰু শেখৰ জ্যোতি গোস্বামী আহিব। তো তাত অলপ এনজয় কৰিম, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ। গাইজ এতিয়া কলেজত গৈ আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাক মই আদৰিছোঁ মোৰ ব্লগৰ হয় কি তাৰমানে তই যিবিলাক কওক। কাৰণটো বহুত আছে। কৈ দি কাৰণটো মানে কি আৰু মই কি ক'ম, মই প্ৰথমৰ পৰা নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো মানে সেইটো বাদ দিলোঁ। 4 কিবা চামথিং ফলোৱাৰ্ছ ছাবস্ক্ৰাইবাৰ মোৰ কমি আছে। তোমাৰ ছাবস্ক্ৰাইবাৰ হ'ব, ভিডিঅ' দিয়া তোৰটা বেছি দিয়ক আহি যাব। গাইজ মোৰ চেনেলটোৰ নাম হ'ল প্ৰীতিছ ব্লগ। আপোনালোকে ডিছক্ৰিপশ্যনত ডিছক্ৰিপশ্যনত মোৰ লিংকটো থাকিব। মোৰ ডিছক্ৰিপশ্যনত লিংকটো থাকিব। আপোনালোকে মৰম দিব, মৰম দিলে আমি ভিডিঅ' দিব। মৰম নাকি ছাবস্ক্ৰাইব কৰিলে হ'ব। হাৰামি হ বেটা। বহুত মাৰিবি আমাৰ ক'ব লগা নাই। এচা কেলে আমি আমাৰ মাজত আন্ধাৰত দেখাই নাপায়। কি কৰিলে না? এক পৰত দেখা নাপায়, এক চাই লাভেই নাই, এই অস্তিত্বই নাই আৰু। দিয়া ট্ৰেইনত যাওঁ দিয়া নহয়। না আৰু কথা আছে। কি কথা কৈছা নেকি বাৰু? মানে তুমি ভিডিঅ'টো কেনেকৈ ষ্টাৰ্ট কৰা এবাৰ দি দিয়া। अस्माकं सुखं निहितमस्ति जेतु भारतं ভিডিও স্টার্ট করে দিলাম। আইফোন 15 এক ভিডিঅ'ত আইফোন 15 গাইস গার্লফ্রেন্ড চাবি নেকি একবার দেখো নেকি একবার তোর গার্লফ্রেন্ড দেখো নেকি? নাহি হাই নাহি হাই নাহি হাই গাইজ চাবৰে আমাৰ প্ৰেক্টিকেল চলি আছে। এইটো আমাৰ ছাৰ। কি খবৰ তোমাৰ? আমাৰ প্ৰেক্টিকেল চলি আছে। আমাৰ মানে ক্লাছ চাছ শেষ হৈ গ'ল। কেমেষ্ট্ৰি ক্লাছ আছিল নহয়, শেষ হৈ গ'ল। তো এতিয়া আমাৰ ওচৰতে ফেচাছ আছে, কৈছিলোঁ মই ব্লগত। তো এতিয়া যাম, এই ইয়াৰ ওপৰত যাম। মোৰ মানে মোবাইলটো অলপ বেয়া হৈছে, বেলেগ এটা মোবাইল, সেইটো মোবাইল অলপ ঠিক কৰি লৈ আহোঁ। তো নে কি যাই থাকোঁ নে কি ভাই? তোৰ কি নকিয়াটো বেয়া আছিল? নকিয়া নহয় ভাই, এইটো মটৰৱালা মোবাইল। মটৰৱালা ও এইকেইটা এতিয়া যাওঁ, এতিয়া ওপৰত যাব লাগিব আমি। গাইজ এয়া ওপৰত উঠি আহিলোঁ, চাব পাৰে এইখন দোকান চাব পাৰে। মোবাইলটো দিলোঁ আৰু এতিয়া ইয়াৰ ভিউটো চাব পাৰে আপোনালোকে। গাইজ এয়া আহি পালোঁ প্ৰজ্ঞা একাডেমী নৱগত আদৰণি সভা। এতিয়া ভিতৰত গৈ আছোঁ। আমাৰ ঘোষণা কক্ষৰ কাষত থাকিব লাগে। বিশিষ্ট সংগীত পৰিচালক শেখৰ জ্যোতি গোস্বামী,
আমি তেখেতক এখন ফুলাম গামোচাৰে সম্বোধন জনাম আমাৰ প্ৰজ্ঞাকাৰী পৰিয়ালৰ সংগীতাই আমাৰ সংগীতাই এখন ফুলাম গামোচাৰে সম্বোধন জনাব আৰু এটি ফুলাম জাপিৰে সম্বোধন জনাব আমাৰ শ্ৰদ্ধাৰ পৰাগ শৰ্মা ছাৰে আমি মঞ্চত আদৰি আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ নিচিকণ্ঠা মেমক শ্ৰদ্ধাৰ বিশিষ্ট কণ্ঠশিল্পী বাবু বৰুৱা ডাঙৰীয়া আমাৰ মাজত অসমৰ এগৰাকী বলিষ্ঠ কণ্ঠশিল্পী বাবু বৰুৱা বাবুক এখন ফুলাম গামোচাৰে সম্বোধন জনাব আমাৰ মৃত্যুৰাণীয়ে আমি মৃত্যুৰাণীক এখন ফুলাম গামোচাৰে সম্বোধন জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এটি ফুলাম জাপিৰে সম্বোধন জনাব আমাৰ ঋতুপৰ্ণ ছাৰে আমি ঋতুপৰ্ণ ছাৰক সম্বোধন জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে আন এগৰাকী কণ্ঠশিল্পী আমাৰ এই অঞ্চলৰ গৌৰৱ ফণীন্দ্ৰ ডেকা আদৰণীয় আমাৰ কংকনা মেমে আমাৰ ফণীন্দ্ৰক এটি জাপিৰে সম্বোধন জনাব আমাৰ নিচিকণ্ঠা মেমে আমাৰ ছাত্ৰ অতি মৰমৰ ছাত্ৰ গীতাৰ্থ কলিতা এখন সুন্দৰ বাবুদাৰ ফটো অংকন কৰিছে আমাৰ মৰমৰ ছাত্ৰগৰাকীয়ে বাবুদাক ফটোখন অৰ্পণ কৰিব আমি গীতাৰ্থক ফটোখন দিবৰ কাৰণে অনুৰোধ জনাইছোঁ সকলোকে হাত চাপৰি বজাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ শ্ৰদ্ধাৰ সংগীত পৰিচালক অসমৰ এগৰাকী বিশিষ্ট সংগীত পৰিচালক শেখৰ দাস ছাত্ৰ ছাত্ৰীসকলক গেটাৰ্থে মাত্ৰ দুই এষাৰ ভাষণ দাঙি ধৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ উদ্গনিমূলক ভাষণ ধন্যবাদ আচলতে মোৰ বিশেষ কোৱাৰ অভিজ্ঞতা নাই চবেই চাগে জানে নাই মোক এনে চিনি পায় নেকি চিনি পায় মই কথা কাৰণে বজাই থাকোঁ মানে আজি কথা ক'ব দিছে আজি বজোৱা বস্তু নাই ন আছে এইফালে তথাপি প্ৰত্যেকজন ষ্টুডেণ্টকে তোমালোকক মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ তোমালোকৰ শিক্ষাগত জীৱনটো ভাল হওক আদৰ্শময় হওক আৰু মিউজিকেল হওক আৰু তোমালোকৰ অধ্যক্ষ মোৰ কাৰণে বাবুদা মোৰ নিজৰ দাদা চ' দাদাই কোৱাৰ কাৰণে দাদাৰ কলেজ তোৰ নিজৰ কলেজ আৰু কেতিয়াবা আহিম এনেই আহিম প্ৰগ্ৰেম নহয় এনেই ন চ' বাকী বাবুৱে গান গাব আমি শুনিম আমি চাম চবে এনজয় কৰিম অ'কে আমি আমাৰ শেখৰ দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ Selimai tu kalot, ramalote sumabita. Oh selimai tu kalot, ramalote sumabita. Oh pedal madi, oh pante saika solaita. O vante tumare ghar paai o pedal madi o vante saika solaita গাইজ আজিলৈ এইখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থ'ব আৰু আপোনালোকেতো ছাবস্ক্ৰাইব কৰি থৈছে অলপ ভিডিঅ'বোৰ চাব আৰু শ্বেয়াৰ কৰি দিব আৰু মই এটা কথা ভাবিছোঁ কেনে হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন মই মানে ডেইলি ভ্লগ দিয়াৰ কথা ভাবিছোঁ আৰু যদি ডেইলি ভ্লগ লাগে এটা কমেণ্ট কৰি দিব এইখিনিয়ে আছিল জয় আই অসম।